ছাত্ৰ ছাত্ৰীসকল আজি আমি চেপ্টাৰ 7ৰ যেটো ফ্ৰেকশন আছিলে ফ্ৰেকশনৰ এক্সাৰসাইজ সি কৰিম বাকি তোমালোকৰ 7a b অলৰেডি দিয়া হৈছে তোমালোকে চাব পাৰা চেনেলত আৰু ডেসক্ৰিপচনত যেটো লিংক আছে তোমাৰ কি কয়টো প্লেলিষ্ট আছে প্লেলিষ্টত গৈ পেলাও তোমালোকে চাব পাৰিবা আহা এতিয়া আমি আৰম্ভ কৰো আজিৰ চেপ্টাৰটো বা আজি এক্সাৰসাইজটো আজিৰ এক্সাৰসাইজটো কি আছে 7c 7c প্ৰথমটো কি কৈছে চোৱা find 4 equivalent fraction of 2/9 এটা কি কৈছে equivalent fraction মানে কি হয় সমতুল্য ভগ্নাংশ এটো বুজিব লাগিব equivalent মানে হল সমতুল্য সে বা যেনে তুমি ধৰা 1/2 1/2 ক আমি কেনেকৈ লিখিব পাৰো ধৰা এটা হেৰি সাৰ্কুল এটা আঁকিলো কালি যেনেকৈ সাৰ্কুল আঁকি দেখুৱাইছিলো নহয় তোমালোকক সাৰ্কুল এটো আঁকিলো ঠিক আছে এতিয়া আমি সাৰ্কুলটো যদি সমানে দুভাগ কৰো দুভাগৰ এক লিখিব পাৰো সাৰ্কুলটো যদি 4 ভাগ কৰো 4 ভাগৰ দুভাগ লওঁ এটো ভাগ আৰু এটো ভাগ লওঁ তেতিয়া হলে 4 ভাগৰ 2 লিখিব পাৰো কিন্তু চাব গলে সোৱা দুভাগৰ একৰ যেটো আছে আৰু 4 ভাগৰ 2 যেটো আছে সেম পৰ্চনে লৈছে হয়নে একাৰণে এই দুটা কি বুলি কম আমি সমতুল্য ভগ্নাংশ বুলি কম মানে ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি কম বুজি পালা ইকুইভ্যালেন্ট ফ্ৰেকশন মানে হল কি তোমাৰ যেইটাই পাৰ্ট নকৰা কিয় যেটো সমতুল্য ভাগ লবা বা সমান সংখ্যক যদি ভাগ লোৱা তেন্তে হেতুক কি বুলি কম সমতুল্য বুলি কম ঠিক আছে বা ইকুইভ্যালেন্ট বুলি কম ঠিক আছে এতিয়া আমি 1 নম্বৰটো কৰিম 1 নম্বৰটো কি কৈছে find 4 equivalent fraction of 2/9 question number 1 or answer to likhim the 4 equivalent fractions of 2/9 are এটা এইখিনি লিখাৰ লগে লগে তুমি কি কৰিব লাগিব এটা 2/9 ৰ চাৰিটা যে ইকুইভ্যালেন্ট ফ্ৰেকশন লিখিব লাগিব তুমি কেনেকৈ উলিয়াবা প্ৰথমত আমি 2/9 ক লিখিলো 2/9 ইকুৱেল টু তুমি নিউমেৰেটৰ আৰু ডিনমিনেটৰৰ লগত সেম নাম্বাৰেৰে পূৰণ কৰিব লাগিব এটা সেম নাম্বাৰেৰে পূৰণ কৰিলে কি হ'ব যদি 2 দি পূৰণ কৰো এটো 2 দি পূৰণ কৰিম নিউমেৰেটৰ আৰু ডিনমিনেটৰ সেম নাম্বাৰ দি পূৰণ কৰিলো ইকুইভ্যালেন্ট ফ্ৰেকশন ওলাই আহিব 4/18 এটা পালো তাৰ পিছত তুমি 2/9 ক যদি 3 দি ইনটু কৰা 2/9 ক যদি 3 দি ইনটু কৰা কি ওলাই আহিব 2 3 যা 6 সৰি 2/9 লিখিব লাগিছিল 2/9 এটা 2 3 যা 6 আৰু 9 3 যা 27 এটো দুটা ওলালে এটো এটা পালো এটো দুটা পালো আকৌ আমি 3 ৰে কৰিম 2/9 into 4 মানে একে সংখ্যাৰে দুইটা নিউমেৰেটৰ আৰু ডিনমিনেটৰ পূৰণ কৰিব লাগিব 2 4 যা 8 আৰু 9 4 যা 36 কেটা পালো তিনিটা আৰু এটা কি কৰিম 2/9 into 5 2 5 যা 10 9 5 যা 45 পালো আমি কেটা পালো এটা দুটা তিনিটা চাৰিটা পাই গলো নহয় এটা এই কিটা তুমি তাত লিখি দিয়া কি লিখিবা 4/18 6/27 8/36 and 10/45 বুজি পালা এনেকে তলত কৰি পালা এই কিটা লিখি দিবা তেতিয়া হলে ওলাই যাব এটা বুজি পালা ইকুইভ্যালেন্ট ফ্ৰেকশন কি হয় এটা 2 নম্বৰটো কি কৈছে সোৱা 2 নম্বৰটো কৈছে find 3 equivalent fraction of 3/8 এটা কি কৈছে তিনিটা ইকুইভ্যালেন্ট ফ্ৰেকশন ওলাব লাগে 3/8 ৰ একে as it is এটো নিচিনাই কৰিম can you represent them with the help of picture that they equivalent নালাগে পিকচাৰটো দৰকাৰ নাই কাৰণ পিকচাৰটো আমি হেৰি কি কয়টো যিকোনো ধৰণৰ তুমি ৰেক্টেঙ্গল আকা বা সাৰ্কুল আকিবলা তুমি শেড কৰি দিবা পৰ্চনটো এটো তুমি নিজে পাৰিবা এটো দৰকাৰ নাই এটো নকৰাও তোমালোকক কেনেকৈ ইকুইভ্যালেন্ট কৰিব লাগে হেতু মই শিকাম 2 নম্বৰ কি লিখিম আনসাৰ লিখিম তাৰ পিছত লিখিম the 3 equivalent
fractions of 3/8 are equal to মই শিকাইছিলো নহয় কেনেকৈ কৰিবা 3/8 ক 2 ইনটু কৰিবা দুইটা নিউমেৰেটৰ ডিনমিনেটৰ 3 to the 6 8 to the 16 3/8 ইনটু দিয়া 3 দিয়া 3 to the 9 3 8 the 24 তাৰ পিছত 3/8 into 4 into 4 3 4 the 12 3 8 the 32 এইগিটা ইয়াত লিখি দিয়া তুমি কি পালা 6/16 তাৰ পিছত 9/24 and 12/32 ক্লিয়াৰ হৈছে এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো এতিয়া আমি 3 নম্বৰটোলৈ আগবাঢ়িম এতিয়া আমি আহি গ'লো 3 নম্বৰ প্ৰশ্নটোলৈ চোৱা কি কৈছে observe the adjoining figure write the fraction of shaded part in each of them are all this fraction equivalent এতিয়া তোমাক কেটা হেৰি দিছে কন্ডিশন দিছে তিনটা কন্ডিশন দিছে প্ৰথমত তোমাক এই যেটো adjacent figure আছে adjoining figure আছে এইগিটা তোমাক চাব দিছে তাৰ পিছত কি কৰিব দিছে fraction খিনিত shaded যেখিনি part আছে সেইখিনি fraction ওলাব দিছে আৰু কি কৈছে চাব দিছে যে গুটেকিটা ধৰা ইয়াত কেটা আছে পাৰ্ট এটা আছে দুটা আছে তিনটা আছে চাৰিটা আছে এই গুটেকিটা পাৰ্ট ইকুইভ্যালেন্ট হয় নে নহয় ফ্ৰেকশন খিনি এইখিনি চাব লাগিব এটা আমাৰ কাম বহুত আছে আৰম্ভ কৰি দিও আমি আনসাৰ লিখো ফাৰ্স্ট পাৰ্টটো হ'ব ধৰি ললো এগিটা এটা নাম্বাৰ দি ললো এটো 1 বুলি লিখিলো এটো 2 বুলি লিখিলো এটো 3 আৰু এটো 4 বুলি দিলো ঠিক আছে ফাৰ্স্ট আমি লিখিম 1 1 অফ ফ্ৰেকশন কি হয় কেটা পার্ট কৰিছে তিনটা আউট অফ 3 শেডেড পার্ট কিমান 2/3 ঠিক আছে তাৰ পিছত 2 নম্বৰ কেটা আছে সোয়া 1 2 3 4 5 6 টোটাল হল 6 টা 6 তলত আৰু ওপৰত কিমান হ'ব শেডেড পার্ট 4/6 ক্লিয়াৰ তাৰ পিছত 3 নম্বৰটো কিমান আছে চাই লওঁ 1 2 3 4 5 6 7 8 9 টা আছে টোটাল 9 টা পার্ট আছে তাৰ ভিতৰত শেডেড কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 6 ওকে তাৰ পিছত লাষ্টৰটো সাম 4 নম্বৰ লিখি লওঁ তাৰ পিছত 4 নম্বৰটো চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 12 ভিতৰত কেটা শেডেড আছে 1 2 3 4 5 6 7 8 8/12 এতিয়া সোয়া ফাৰ্স্টত আমি কি চাব লাগিব ইকুইভ্যালেন্ট হয় নে নহয় এটো চাব লাগিব সো আমি কি কৰিম এগিটা গুটেকিটা লোয়েস্ট ফৰ্মলৈ লৈ যাম মানে কাটাকাটি কৰিব পাৰি না নাই সাম এটো নোৱাৰি 2/3 থাকিব এটোক পাৰি 2 to the 4 2 3 the 6 2/3 তাৰ পিছত এটো পাৰি 3 to the 6 3 to the 9 2/3 এটো পাৰি নে 4 to the 8 4 3 the 12 2/3 আমি কি দেখা পালো গুটেকিটা ফিগাৰে কি হয় সোৱাচোন গুটেকিটা ইকুইভ্যালেন্ট হয় মানে এই গুটেকিটা ইকুইভ্যালেন্ট হয় কাৰণ গুটেকিটাৰ সোৱা একে ওলাইছে ৰিজাল্ট হয়নে তো yes they are all these fraction are equivalent all this fraction are equivalent এনেকে লিখিব পাৰো এটা লিখি দিও ইয়াত therefore all these fractions are all these fraction are equivalent হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নটো ইয়াতে সমাপ্ত হৈছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 4 নম্বৰ প্ৰশ্নটোলৈ সোয়া 4 নম্বৰ প্ৰশ্নটো কি কৈছে fill in the blanks এতিয়া ইয়াত সোয়া তোমালোকক একদম ক্লিয়াৰলি দেখুৱাই দিছে বস্তু এটা দেখুৱাই আছে তোমাক 5/9 দিছে নহয় ইয়াত এই এৰটো এফালে দিছে মানে এইটোৰ ব্ৰেকেটত কি হ'ব এটো লাগে কিন্তু ইয়াত কি কৈছে পূৰণ কৰিব দিছে 9 ৰ লগত কিমান পূৰণ কৰিলে এইটো ব্ৰেকেটত কি লিখিম তাৰ লগত ওপৰটোৰ লগত কিমান লিখিম আৰু ওপৰটো সেম দিছে কিন্তু এটা কথা হল ওপৰটোত কিন্তু ৰিজাল্ট দিছে সোয়া
ইয়াত 5ৰ লগত কি ইনটু কৰিলে 45 হয় এটো তোমালোকে নিশ্চয় জানা 5 9 যা কিমান হ'ব 45 আৰু ইকুইভ্যালেন্ট ফ্ৰ্যাকশনত আমি পাইছো কি যে যদি ডিনোমিনেটৰৰ লগত যদি 9 ইনটু কৰা হয় তেতিয়া হলে নিউমাৰেটৰৰ লগতো কি কৰিব লাগিব 9 ইনটু কৰিব লাগিব 9 9 যা ইয়াত কিমান হ'ব 81 হ'ব হয়নে কি ধুনিয়াকে আমি বুজি পালো ইয়াত আকৌ সোৱা ডিনোমিনেটৰৰ লগতহে আমি ডিনোমিনেটৰৰ হেইটো দি দিছে মানে আনসাৰটো দি দিছে 20 4ৰ লগত কিমান ইনটু কৰিলে 20 হ'ব 5 ঠিক আছে ঠিক তেনেকৈ আমি 7ৰ লগতো 5 ইনটু কৰিলে কিমান হ'ব 35 হ'ব এইটো বস্তুটো বুজি পাইছা তাৰ পিছত আমি a b পালো এটা c টো সেম হয় 7 2 যা কিমান 14 তো 5 2 যা কিমান হ'ব 10 হ'ব 7 3 যা 21 আৰু 5 3 যা 15 7 4 যা 28 5 4 যা 20 এনেকৈ মিলাই যাম ঠিক আছে এটা ইয়াত কিমান কৈছিলো 5 9 যা কিমান হ'ব 45 হ'ব আৰু 9 9 যা ইয়াত কিমান হ'ব 81 হ'ব তাৰ পিছত 4 কিমান যা 20 হ'ব 4 5 যা 20 সো 7 5 যা কিমান হ'ব 35 হ'ব বুজি পালা আৰু ইয়াত তো তোমালোকে মানে গম পালাই যে ইয়াত গুটে কিটা মানে হেৰি কিটা মাল্টিপলস কিটা বহাব লাগিব 5 2 যা 10 5 3 যা 15 7 3 যা 21 5 4 যা 20 5 7 তোমাৰ 4 যা 28 এনেকে বহি যাব আৰু 5 5 যা 25 তাৰ পিছত 7 7 6 যা তোমাৰ 42 তাৰ পিছত 5 7 যা 35 তাৰ পিছত 5 8 যা 40 7 8 যা 56 ক্লিয়াৰ হৈ গ'ল আমাৰ 4 নম্বৰৰ আনসাৰৰ কোৱেশ্চনৰ a b c তিনিটা ক্লিয়াৰ হ'ল হয়নে এটো 28 দে এটো 28 বুজি নাপালে এনেকৈ লিখি দিছো বাহিৰত লিখি দিও নহলে 21 এটো 21 এটো 25 এটো 42 এটো 35 আৰু এটো 56 ক্লিয়াৰ হৈছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 5 নম্বৰ প্ৰশ্নটোলৈ সোৱা এনেকুৱা প্ৰশ্ন আমি আগতো কৰি আহিছো এতিয়া সোৱা কি কৈছে ফাইন্ড দা ইকুইভ্যালেন্ট ফ্ৰ্যাকশন of 5/8 having denominator 40 a to 1 to কৈছে আৰু 2 to কৈছে কি denominator 6 more than the numerator এই কিটা আমি কৰিব লাগিব কিন্তু ইকুইভ্যালেন্ট হ'ব লাগিব এবাৰ বুজি পালা প্ৰশ্নটো আমি লিখিলো মানে প্ৰশ্নটোৰ উত্তৰ লিখিলো 5a 1 এতিয়া আমাৰ ইকুইভ্যালেন্ট ফ্ৰ্যাকশন কাৰ কৰিব লাগে এইটো আগত লিখিলো 5/8 ৰ কৰিব লাগে হয়নে 5/8 ৰ ডিনোমিনেটৰ কিমান হ'ব লাগিব 40 হ'ব লাগিব এতিয়া সোৱা 8 ৰ লগত কিমান ইনটু কৰিলে 40 হ'ব 8 ৰ লগত 5 যদি ইনটু কৰো তেতিয়া হলে কি হ'ব 40 হ'ব ঠিক তেনেদৰে যদি ইয়াৰ লগতো আমি 5 ইনটু কৰিব লাগিব কাৰণ কিয় আমি জানো যে ডিনোমিনেটৰ লগত যিমান ইনটু কৰিম নিউমাৰেটৰৰ লগতো সিমান ইনটু কৰিব লাগিব তে 5 5 যা কিমান হ'ব 25 হ'ব ইয়াত 25 লিখিম ঠিক আছে বুজি পালা 5 5 যা কিমান হ'ব 25 আমাৰ এক নম্বৰটো হৈ গ'ল এটা 5 এৰ দুইটো সাম কি কৈছে ডিনোমিনেটৰ 6 more than the numerator কৈছে যে ডিনোমিনেটৰটো কি হ'ব লাগিব 6 বেছি হ'ব লাগিব নিউমাৰেটৰতকৈ এনেকা কি আছে চাই লওঁ 5/8 পাতি লৈছো তাৰ পিছত এতিয়া সোৱা আমি যদি তোমাৰ ইকুইভ্যালেন্ট কৰিব লাগে ফাৰ্ষ্টত আমি কি কৰিব লাগিব 2 দি ইনটু কৰি চাওঁ 8 2 যা 5 2 যা 10 আৰু হল 8 2 যা 16 প্ৰথমতে পাই গলো দেখোন সোৱা 10 তকৈ 6 কি 6 বেছি হলে কিমান হ'ব 16 হ'ব নে নাই ডিনোমিনেটৰ ইয়াত 16 হৈ আছে সো প্ৰথমতে পাই গলো 10/16 এইটো হৈ গল আমাৰ ক্লিয়াৰ হৈছে এটা b টো চামা এতিয়া আমি b টো চাম কি কৈছে মাল্টিপ্লাই both the numerator and denominator of 5/8 by 2 3 4 5 6 respectively and find the equivalent fraction accordingly find the difference between the denominator and numerator of each of the fraction and write them serially doing so have you find any pattern in them mention এটা কি কৈছে সোৱা 5/8 ক আমি 2 3 4 5 and 6 ৰে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰি চাব লাগিব নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাতে তাৰ পিছত কি কৈছে হিয়তৰ ডিফাৰেন্স খিনি আমি লিখিব লাগিব তাৰ পিছত লিখাৰ পিছত কৈছে যে হিয়তৰ যেটো প্যাটাৰ্নত গৈ আছে মানে যেটো প্যাটাৰ্নত মানে আগবাঢ়ি গৈ আছে সেই প্যাটাৰ্নটো মেনশন কৰিব দিছে ঠিক আছে কেনেকৈ কৰিম চাই লওঁ আগত বি 5 or b এতিয়া প্ৰথমতে আমি লিখিলো 5/8 এটোক আমি কৰি চাব লাগিব 5/8 ক প্ৰথমতে আমি 2 ৰে কৰি চাম
এটুক যদি 2 ৰে ইনটু কৰো 5/8 ইনটু 2 ইনটু 2 10/16 আৰু ডিফাৰেন্সটো লগতে লিখি দাও ডিফাৰেন্স কিমান হ'ব কাৰ ডিফাৰেন্স বিচাৰিছে ডিনোমিনেটৰ আৰু নিউমাৰেটৰৰ ঠিক আছে কিমান হ'ব 6 তাৰ পিছত 5/8 লিখা আকৌ এটো কিমানলৈকে লিখিবলৈ 6 লৈকে লিখিব লাগিব মনত ৰাখিবা 5 into 3 8 into 3 কিমান হ'ব 15/24 এতিয়া ইয়াত ডিফাৰেন্স কিমান হ'ব 9 ডিফাৰেন্স কিমান হ'ব 24 মই তোমালোকক অলপ মাইনাস কৰি দেখাই দিম তেতিয়াহলে ভাল হ'ব এটো তোমাৰ 16 minus 10 equal to 6 আৰু ইয়াত ডিফাৰেন্স হ'ব 24 minus 15 কিমান হ'ব 9 তাৰ পিছত আছে কিমান 5/8 equal to 5 into 4 8 into 4 কিমান হ'ব 20/32 difference equal to 32 minus 20 কিমান হ'ব 12 হ'ব তাৰ পিছত আছে কিমান 5/8 equal to 5 into 5 8 into 5 equal to কিমান হ'ব 25/40 আৰু ডিফাৰেন্সটো লিখিব গলে ডিফাৰেন্সটো যদি লিখিব যাও কিমান হ'ব 40 minus 25 15 তাৰ পিছত 6/8 equal to 6 into 5 নহয় sorry 6 into 6/8 লিখিছো ন ভুল হৈছে অলপ 5/8 equal to 5 into 6 আৰু 8 into 6 equal to কিমান হ'ব 5 6 * 30 আৰু 8 6 * 42 ডিফাৰেন্স কিমান হ'ব ডিফাৰেন্স হ'ব 42 minus 30 ইয়াত কিমান হ'ব ইয়াত অলপ ভুল হৈছে মোৰ ইয়াত তোমাৰ 48 হ'ব আৰু ইয়াতো ভুল হৈছে ইয়াত হ'ব কিমান 48 আৰু এফালে 48 ৰ পৰা 30 যদি মাইনাস কৰো কিমান হ'ব 18 হ'ব এতিয়া কৈছে যে হিয়তৰ প্যাটাৰ্নটো কি হয় ইয়াৰ পৰা ইয়ালে কিমান হয় 3 ডিফাৰেন্স ইয়াৰ পৰা ইয়ালে কিমান 3 ডিফাৰেন্স ইয়াৰ পৰা ইয়ালে 3 ডিফাৰেন্স আৰু ইয়াৰ পৰা ইয়ালে 3 ডিফাৰেন্স প্যাটাৰ্ন এইটোৱে যে প্ৰত্যেক ক্ষেত্ৰতে আমাৰ কি হৈ গৈছে 3 কে বাঢ়ি গৈছে হেতুই হল প্যাটাৰ্ন বুজি পাইছা যে প্ৰতি ক্ষেত্ৰতে আমাৰ কি হৈছে 3 3 কে বাঢ়ি গৈছে হেতুই ঠিক আছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 6 নম্বৰ প্ৰশ্নটোলৈ কি কৈছে চোৱা চেক whether each pair of fraction are equivalent এটা আমাৰ চেক কৰিব দিছে যে এই দুটা পেয়াৰ যে এই দুটা পেয়াৰ পালো নহয় এই দুটা পেয়াৰ ইকুইভ্যালেন্ট হয় না নহয় মানে সমতুল্য হয় না নহয় এটো দুটা সমতুল্য হয় না নহয় এটো চাব দিছে কেনেকৈ চাম চোৱা 6 or 1 কি কৈছে 3/10 আৰু এফালে কমা দি পেলাই 15/50 এতিয়া আমি প্ৰত্যেকৰে কি কৰিব লাগিব এটা কাম কৰিব পাৰো এইটো ডিনোমিনেটৰ চোৱা 10 ৰ পৰা কিমান হৈছে 50 হৈছে তে এটোৰ পৰা আমি চেক কৰিব পাৰো 3/10 এটোকে লৈছো 3/10 এটো আমাৰ কিমান হ'ব লাগে 50 হ'ব লাগে আৰু ওপৰত কিমান হ'ব লাগে 15 হ'ব লাগে এতিয়া চোৱা মাল্টিপ্লাই কৰিছো 10 কিমান যা 50 10 5 যা 50 আৰু ডিনোমিনেটৰ যদি 5 দি ইনটু কৰো নিউমাৰেটৰ 5 দি ইনটু কৰিব লাগিব 3 5 যা 15 হৈছে না নাই এটো আমি চেক কৰিব লাগিব যদি 15 হৈছে তেতিয়া হলে ইকুৱেলটো ঠিকে আছে আৰু যদি নাই হোৱা তেতিয়া হলে নট ইকুৱেল এনেকে দিম আৰু তেতিয়া হলে ইয়াত লিখিব পাৰো therefore এনেকে লিখিব পাৰো they are equivalent ঠিক আছে বুজি পালা ক্লিয়াৰ হৈছে এটা 2 নম্বৰটো চাম 6 or 2 7/9
আৰু 42/72 এটা 7/9 ইকুৱেল টু 7/9 লগত ইনটু কৰিব লাগিব কিবা এটা আৰু এফালে 42/72 এটা 9 কিমান যা 72 9 8 যা 72 সো 7 এৰ লগতো 8 ইনটু হ'ব 7 8 যা কিমান হ'ব লাগিব 56 হ'ব লাগিছিল কিন্তু এটো 42 হৈছে এটো কি হৈছে 42 হৈছে সোয়া ইয়াত 9 8 যা 72 ঠিকই আছে কিন্তু ইয়াত 7 8 যা 42 কেনেকৈ হ'ব এটো তো নহব 56 এ হ'ব লাগিছিল তো এটো কি হ'ব আমি ইয়াত কাটি দিম কাৰণ এটো নট ইকুৱেল therefore they are not equivalent বুজি পালা আমাৰ এই দুটা হৈ গ'ল ক্লিয়াৰ হৈছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলৈ এটা 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে reduce the following fraction to the lowest form এটা মানে কি কৈছে আমি lowest formলৈ লৈ যাব লাগে dividing by HCF of numerator and denominator in each case এটা HCF আমি গম পাওঁ গহাও এটা গহাও ইউজ কৰি আমি কি কৰিব পাৰো এই কিটাক আমি কি কৰিব পাৰো lowest formলৈ লৈ যাব পাৰো ঠিক আছে ওকে আমি স্টার্ট কৰো কেনেকৈ কৰিম প্ৰথমত হাতৰ একটো ললো 45/60 এতিয়া ইয়াক আমি কি কৰিব পাৰো মাইনাস কৰিব মাইনাস আহিছে ডিভাইড কৰিম ডিভাইড কৰিলেহে হৰু হ'ব লোৱেষ্ট হ'ব এটা ডিভাইড কেনেকৈ কৰিম এটো এতিয়া দুইটা সো ইয়াত 45 আৰু 60 দুইটাৰে আমি কি কম HCF ওলাব লাগিব 45 ৰ HCF আৰু 60 ৰ HCF দুইটাৰে আমি HCF ওলাম প্ৰথমত এটো 5 দি যাব 5 9 যা 45 3 3 যা 9 আৰু এটো 2 ৰে যাব 2 3 30 যা 60 2 15 যা 30 3 5 যা 15 এটা 45 ৰ কি আহিব 5 * 3 * 3 আৰু 60 কিমান আহিব 2 * 2 * 3 * 5 এতিয়া ইয়াত আমি চাব গলে কি কমন আহিব এটো 5 আহিব ইয়াতো 5 আহিব তাৰপিছত 3 আহিব 3 আহিব এই দুটাই আহিব তো এই দুটা আহিলে কি হ'ব therefore HCF কিমান আহিব 5 * 3 = 15 মানে 15 এৰে ডিভাইড কৰিব পাৰো এটা যে দুইটাতে আমি 15 15 লগাই দিও 15 এৰে যদি ডিভাইড কৰো 15 3 যা কিমান হ'ব 45 হ'ব আৰু 15 4 যা 60 হ'ব ক্লিয়াৰ হৈছে এটো হৈ গ'ল আমাৰ লোৱেষ্ট ফৰ্ম বুজিলা এটো আমি লোৱেষ্ট ফৰ্ম পাই গলো এনেকৈ তুমি HCF ওলাই পেলা তাৰ পিছত কৰিব লাগিব বাকি দুটা তোমালোকে পাৰিবা সাগে নিশ্চয় একটো কৰি দিছো বাকি দুটা তোমালোকে ঘৰত কৰিবা বা মই আৰু এটা কৰি দিছো তোমালোকৰ সুবিধাৰ বাবে 2 নম্বৰটো দুটো কৰি দিছো তিনিটো তোমালোকে নিজে কৰিবা 7 or 2 90/150 answer 90/150 equal to 90/150 divided by দুইটা আমি এটা HCF ওলাই লম HCF ওলাই ললেহে গম পোৱা যাব 90 5 1 যা 5 5 8 যা 40 আকৌ 2 9 যা 3 3 যা হৈ গল তাৰ পিছত আহি গল 150 5 দি কৰিলে 30 যা তাৰ পিছত 5 দি কৰিলে 6 তাৰ পিছত 2 দি কৰিলে 3 এটা 90 কি আহিলে 5 * 2 * 3 * 3 আৰু 150 কি আহিলে 5 * 5 * 2 * 3 এতিয়া আমি চাব লাগিব ইয়াৰ পৰা কি কমন আহে 5 কমন আহিব 5 কমন আহিব 2 আহিব 2 আহিব 3 আহিব আৰু একো নাহে therefore HCF কি আহিব 5 আহিব 2 আহিব আৰু 3 আহিব মানে 30 5 2 যা 10 আৰু 3 যা 30 30 লিখি দিয়া তলতো 30 লিখি দিয়া কিমান আহিব 31 যা 30 32 যা 60 33 যা 90 33 যা আৰু 50 যদি 30 দি ডিভাইড কৰো 35 যা 3/5 এইটো হৈ গ'ল আনসাৰ বুজি পালা ৰিডিউসিং টু ওকে এতিয়া আমি B2 কৰিম এ B2 কি কৈছে ৰিডিউস দা ফলোইং ফ্ৰেকশন টু
to the lowest form by prime factorizing the numerator and denominator in each case. এতিয়া আমি prime factorize শিকিছিলো নহয় আগত এই prime factorizeৰ সহায় লৈ পেলা আমি কৰিম 7b1 105 আৰু 195 এটো ডাইৰেক্টলি কৰিব পাৰিম কাৰণ 105 আৰু 195 ক যদি আমি prime factorize কৰো 5 এৰে 5 to the 10 5 1 the 5 5 5 5 3 the 15 তাৰপিছত 5 9 the 595 হেৰি 45 তাৰপিছত এটো 3 ৰে যাব 3 7 the 21 আৰু 3 1 the 3 3 3 the 9 আৰু না যায় এতিয়া আমাৰ কি পালো prime factorizeত এই 5 into 3 পালো সো এতিয়া আমি কি কৰিম 5 3 the 15 5 into 3 equal to 15 এইটোই হ'ব ইহঁতৰ prime factorize কৰি পোৱা এইটো তাৰপিছত এতিয়া 15 এৰে কৰিম দুইটাকে 105 divided by 15 তাৰপিছত 195 divided by 15 দুটা কৰিব পাৰিম এতিয়া 15 এৰে কৰিলে 105 ক তোমালোকে চোৱা 15 ক যদি 105 এৰে হৰণ কৰো কিমান হ'ব 15 7 যা 105 এটো আমি জানো তাৰপিছত 195 ক যদি 15 এৰে হৰণ কৰো কিমান হ'ব তোমাৰ 13 195 এটা কি পালো আমি এটাত পালো 7 আৰু এটাত পালো 13 মানে এই দুটাই আহিব এই দুটাই বুজিলা তোমালোক মনে মই বুজাবলে এটো কৰিলো তোমালোকে ডাইৰেক্ট এনেকে লিখিব পাৰা 105 by 195 equal to কি আহিব 7 by 13 এনেকে ডাইৰেক্ট লিখিব পাৰা ঠিক আছে দুইটো তোমালোকে কৰিবা মই এটা কৰি দিছো ঠিক আছে আজি আমাৰ এক্সাৰসাইজ 7c ইয়াতে সমাপ্ত হৈছে নেক্সট টু ভিডিওত মই আকৌ 7d কৰাম আজিলে এইখিনি আছিল তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে উপকৃত হৈছে তেন্তে লাইক এটা কৰিবা আৰু লগৰবোৰৰ তাত মানে শেয়াৰ কৰি দিবা আৰু ডেসক্ৰিপচনত থকা যেটো WhatsApp চেনেল আছে হেতু তোমালোকে জয়েন হৈ লবা যেতিয়া ক্লাস 6 7 8 ৰ ভিডিওবোৰ আহে তাতে পাই যাবা ঠিক আছে আজিলে বাই